হাই এভৰিৱান, এয়া ওলাই মেলি ৰেডি হ'লোঁ ৰাসত চাকি দিবলৈ যাবলৈ মা আৰু মই। আৰু মোৰ মামাহঁতৰ ঘৰৰ একদম ওচৰতে হয় চাৰিং ৰাস মহোৎসৱ। সৰু থকাৰ পৰাই তালৈ গৈ আছোঁ প্ৰতি বছৰে চাকি জ্বলাবলৈ। আৰু মই ব্লগটোত বেছি কথা নকওঁ, ভকতে ধুনীয়াকৈ নাম লৈ আছে, আপোনালোকে শুনিব। ৰাসৰ নামঘৰৰ পিছফালে শিৱ মন্দিৰ এভাগো আছে, তাতো গৈ আমি চাকি জ্বলালোঁ আৰু অলপ দেৰি বহি ওলাই আহিলোঁ। ওলাই আহোঁতে পিছে বৰষুণতে তিতিলোঁ। সদায় ৰাসত ইমান ধুনীয়াকৈ ৰ'দ দিয়ে, এইবাৰহে কিয় জানো বতৰটো বহুত বেয়া কৰিলে। আৰু ওলাই আহোঁতে চাওকচোন, এয়া দেখি বেয়াই লাগিলে, অথৰিটিয়ে ডাষ্টবিন দিয়ে থৈছে ঠায়ে ঠায়ে, তথাপিতো মানুহবোৰে ধূপৰ পেকেটবোৰ তাতে পেলাইছে। বৰষুণ নিদিয়াহেঁতেন মই গৈ চফা কৰি আহিলোঁহেঁতেন, কিন্তু জেগাডোখৰ বহুত পিছল হৈ আছিলে। আৰু মামাহঁতৰ ঘৰত আহি মামীয়ে লুচি বনাই দিলে, সেয়া খালোঁ। আৰু ইমান ধুনীয়া গ্ৰীনাৰী হৈ আছিলে, সেয়াও অকণমান ৰেকৰ্ড কৰি থলোঁ। আৰু আজিৰ ব্লগটো ইমানেই, আজিলৈ বাই।